কওক ছাৰ মোৰ ওপৰত নিৰ্মম অত্যাচাৰ চলিছে ছাৰ অমানৱীয় অত্যাচাৰ ছাৰ মোৰ গোটেই গাটো চাব পাৰে ছাৰ বৰ বেয়াকৈ মাৰিছে আপোনাক মাৰিছে কোনে ছাৰ কিনো কম মোৰ লাজেই লাগে কবলৈ এখন ঘৰৰ মই একমাত্ৰ যোৱাই ছাৰ মোৰ সৰলতাৰ সুযোগ লৈ বৰ বেয়াকৈ ঠগিছে ছাৰ মোক বৰ বেয়াকৈ মাৰিছে তাকেতো সুধি আছো আপোনাক মাৰিলে কোনে সেইটো কওক মোৰ শাহু মায়ে ছাৰ কি আৰে এইটো আকৌ কেনেকুৱা কথা তেনেকুৱাই কথা ছাৰ মোক মোৰ ৱাইফে আৰু তেওঁৰ ককায়েকৰ ৱাইফে পিটিছে ছাৰ হে হৰি একেবাৰে পাব্লিক ধুলাই দেখোন তাকো মহিলা সমিতি ছাৰ মই ন্যায় বিচাৰি আহিছোঁ ছাৰ তেনেহ'লে আপুনি এখন FIR দিব লাগিব মানে কাক কাক আপুনি শাস্তি পোৱাটো বিচাৰে বা কিহৰ কাৰণে আপোনাক এনেকৈ অত্যাচাৰ কৰিছে সেই কথাখিনি তাত মেনশ্যন থাকিব লাগিব ছাৰ সকলোকে জেলত দিয়ক ছাৰ ঘৰখনৰ সকলোবোৰ পাগল মাক জীয়েক বাপেক পুতেক সকলো পাগল তেনেহ'লেতো নিউজ চেনেল মাতিব লাগিব এইটো এটা TRP থকা নিউজ এজাক পাগলৰ হাতত এজন সহজ সৰল যুৱকৰ গৰু পিটন ছাৰ এইযোৰ ধেমালি কৰে আৰু দেই আছো না এই কাজল এই তেওঁৰ কমপ্লেইনটো লিখাচোন ভালকে পিছে এটা কথা এই তিনিজনীকে মহিলাই আপোনাক পিটিছে ইয়াৰতো নিশ্চয় কিবা এটা কাৰণ থাকিব লাগিব ন অঁ ছাৰ কাৰণ আছে ছাৰ বহুত ডাঙৰ কাৰণ আছে বহকচোন বহক কওকচোন বহক ভালকে কওক আচলতে ছাৰ মোৰ শহুৰ দেউতাই প্ৰায় এবছৰমান আগতে তেওঁৰ ঘৰ মাটি মোৰ নামত লিখি দিছিল তেতিয়া আমাৰ বিয়া হোৱাই নাই এক মিনিট লিখি দিছিল মানে কিয় লিখি দিছিল কিনো ক'ম ছাৰ বহুত দুখ লগা কথা তেওঁৰ পুতেকটো নিকাম্মা অকল মদ ভাং গাঞ্জা এনেকৈ থাকে ঘৰখনৰ পৰিৱেশ নষ্ট কৰি ঘৰখনৰ কোনো মানুহকে শান্তিত থাকিব নিদিয়ে আৰু ছাৰ মাক বাপেককো মাৰে কিন্তু মই আকৌ বহুত বেলেগ ছাৰ মই সকলোকে নিজৰ ভাবি মৰম কৰোঁ শ্ৰদ্ধা কৰোঁ সেইকাৰণে মোকেই সকলো দায়িত্ব দিলে আৰু লগতে ছোৱালীজনীকো মোলেই বিয়া দিলে আৰু পুতেককো তাৰ্যপুত্ৰ কৰিলে এতিয়া ছাৰ মোৰ শহুৰ দেউতাৰ গাটো বেয়া সেইকাৰণে ল'ৰা আৰু তাৰ ৱাইফে মিলি মোৰ শাহুমা আৰু ৱাইফক চলাহী কথাৰে ফচাই মোক হত্যা কৰি মাটি বাৰীখিনি ল'ব বিচাৰিছে কি প্ৰমাণ আছে কি প্ৰমাণ লাগিব ছাৰ সকলোবোৰ আছে সকলো মানে কেনেধৰণৰ প্ৰমাণ মোৰ ওচৰত মাটি বাৰীৰ অৰিজিনেল ডকুমেণ্টছ আছে ছাৰ সেইখিনি থাকিলেইতো আৰু মাটি বাৰীখিনি আপোনাৰ হৈ নাযায় ছাৰ মোৰ ওচৰত আৰু প্ৰমাণ আছে সকলোবোৰ মই দিম কাজল তুমি কেছটো লোৱাচোন ভালকে ঠিক আছে ছাৰ আপুনি অলপ ৰ'বচোন